Hello everyone and welcome back to my channel. আজি আপোনালোকৰ মাজলৈ আনিছো মই day 4 and 5 আৰু হসাকৈ এবাৰ বহুতে বেছি দেৰি হৈ গল মই ভিডিওটো মানে এডিট কৰা হোৱাই নাছিলে আৰু সেইকাৰণে ভাবিলো আজি মই day 4 and 5 মানে বিয়া আৰু ৰিসেপশনটো একেলগে দি দিম আৰু এতিয়া দেখাবলৈ ওলাইছো মই বিয়াৰ দিনাখন কি পিন্ধিম তা একচুয়ালি বিয়া আগদিনা হৈছে আৰু কইনা ঘৰ মানে আৰু ৰিসেপশনটো নেক্সট ডে আছিলে সো মই বিয়া আমাৰ ফ্ল্যাটতে হৈছিলে কানে বিয়াত এযোৰ পিন্ধিবলৈ লৈছো এযোৰ বিৰাতে ধুনিয়া কাপোৰ হয় মোৰ লগৰ এজনীৰ পৰা মই লৈছো থুৰিয়া নামৰ এটা পেজ আছে ফেসবুকত আপোনালোকে সকলোৱে চাব পাৰে এই কাপোৰযোৰ আৰু অসমীয়া গহনা স্পেশালি তাই বনায় এই দুইযোৰে মই তাইৰ পৰা লৈছো বিৰাতে ভাল লাগে কমফৰ্টেবল হয় পিন্ধিবলৈ বিৰাতে ভাল লাগিছিল মোৰ পিন্ধি আৰু ইফালে আমাৰ বিহু হুঁচৰি ৰেডি হৈ আছে দৰাক ওয়েলকাম কৰিবলৈ বলক তেন্তে চাওঁ বিয়া আৰু ৰিসেপশন আৰু বিয়া হৈ গল বিয়া হৈ যোৱাৰ পিছত আমাৰ নতুন দৰা কইনাক ভিতৰলে আদৰি আনিলে আৰু তাৰ পিছত যে খেল কিছুমান হয় তাকে আঙুঠি খেলা আৰু কিবা কিবি খেল হ'ল তাকো আপোনালোকক অকমান দেখুৱালো আৰু বলক তেন্তে এতিয়া ৰিসেপশনলৈ যাওঁ